হেল্ল' এভৰিৱান, আজি মোৰ সাতমহীয়া পৰ্বটো কৰা হৈছে। মাহঁতে ভাত খুৱাব আহে, তাৰমানে 7 মাহত, গতিকে এইটো কৰা হৈছে। মই আগদিনাখন এটা কেক বনাইছিলোঁ, ভিডিঅ' কৰা নহ'ল, এনেই অকণমান ক্লিপ এটা ৰাখি থৈ দিছোঁ। গতিকে কেকটো মানে মই এনেই বনোৱা নাছিলোঁ, মোৰ ভণ্টি মাহীৰ ছোৱালী মানে তাই সদায় কয় মানে মই বনোৱা কেক খাম বুলি, তো সেইকাৰণে বনালোঁ এটা কেক। আৰু মা আৰু মই ওলাই আহিছোঁ আমাৰ নতুন ঘৰটোতে, গতিকে চাই থাকক। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমাৰ হ'ল এটা কৰ্ম আছে, পূৰা ঘামিজনী অৱস্থা নাই, লক্ষ্য নকৰিব। এয়া পেণ্ডেল চেণ্ডেল ৰভা চভা মানে অকণমান আৰু সৰুকৈ সাতমহীয়াটো অনুষ্ঠান কৰিব, গতিকে কোনো আহি পোৱা নাই। আমাৰ মাহঁত আহি পোৱা নাই, 9টা বাজিবৰে হ'ল। আমি যোগাৰখিনি কৰি আছোঁ, ৰাতি দি থৈ গৈছে অকণমান বস্তু, চব্জিখিনি বা চব বস্তু দি থৈ গৈছে আধাখিনিয়ে, আৰু আধাখিনি মাহঁতে লৈ আহিব এতিয়া। আহি আছে, আহি পোৱা নাই। তাৰপিছত আমি যোগাৰখিনি কৰি আছোঁ, আৰু যিহেতু আমি এতিয়া নাথাকোঁ, এইটো ঘৰত নাথাকোঁ মানে আমিতো বেলেগ ঘৰতে থাকোঁ ন, এইটো নতুন ঘৰ, গতিকে এইটো ঘৰত নতুনকৈ কৰিব লগা হয়, মানে গোটেই প্ৰব্লেম হৈছে আৰু অসুবিধাৰ পৰা বহুত কিবা কিবি আৰু কৰিব লগা হয়। গতিকে চব্জিখিনি কুটোঁ, আৰু যিখিনি পাৰোঁ আজি কি কৰিবলগীয়া কৰ্ম মানে কি কৰিছোঁ দিনটো দেখুৱাই থাকিবলৈ ট্ৰাই কৰিম। গতিকে শেষলৈকে চাই থাকিব ভিডিঅ'টি, আশা কৰিলোঁ ভিডিঅ'টি ভাল হ'ব বুলি। গতিকে চাই থাকিব ভিডিঅ'টো। এয়া চাওক, আহি নোপোৱালৈকে যিখিনি পাৰোঁ কুটি মেলি ৰেডি কৰি থওঁ বুলি ভাবিলোঁ, সেইকাৰণে কুটি আছোঁ। বস্তুবোৰ ঠিক কৰি থোৱা হোৱা নাই এতিয়ালৈকে, এনেই ঠিক কৰি থৈ দিছোঁ এনেই আৰু এতিয়া আজিৰ কাৰণে, যিহেতু আমি এতিয়া নাহোঁ, পিছত আহিম, সেইকাৰণে বস্তুবোৰ অনাও নাই। গতিকে চাই থাকক হা ভিডিঅ'টো শেষলৈকে, বেছি কথা কৈ নাথাকোঁ, দেৰি হৈ যাবগৈ। আনিছিলোঁ 2-3খন, এতিয়া মই পাহৰিলোৱে নে কি বা হ'ল নাজানো, ভৰালোৱে নে মনত নাই। এইখন চুৰি পাইছোঁ, এতিয়া উল্টা চাইডে মই ৰখি আছোঁ পটল। আমাৰ মাহঁতো এতিয়া ওলাই গৈছে, মানে কিবা কিবি লাগে যিহেতু বস্তু। এটা ভাল আৰু ইয়াতে পুটুককৈ বস্তুখিনি নাথাকিলেও লৈ আহিব পাৰি, দোকানৰ ওচৰতে আছে, লৈ আহিব পাৰিব। গতিকে মই এয়া চেৰাই লওঁ, তোমালোকক কি দেখাই থাকিম আৰু মানে যিখিনি পাৰোঁ আৰু দেখুৱাই থাকিম। ইমান ডাঙৰকৈও কৰা নাই, সৰুকৈ আৰু ইমান ডাঙৰ নহয়। ধৰি লওক 100জন মানুহ ধৰা হৈছে, কিন্তু নহ'ব পাৰে ন, আৰু বৰষুণ বতৰ, মানে বৰষুণ দিয়া নাই এতিয়ালৈকে, কিন্তু দিও দিও কৰি আছে। বৰষুণটো নিদিলে অলপ কৰ্ম কৰি ভাল লাগে, তাকে আৰু চাই আছোঁ বৰষুণটো কিবা কৰে। ভগৱানৰ কৃপাত বৰষুণটো নিদিলে ভাল লাগিল হয়, কৰ্মটো কৰি ভাল লাগে। কালিৰ পৰাই দিও কৰিছে, কিন্তু দিয়া নাই এতিয়ালৈকে বৰ্তমান, মানে পাথৰ কৰি মোৰ অকণমান সিন্দুৰ গুড়া একদম বেয়া হৈ গৈছে। হাই এভৰিৱান, হাই এভৰিৱান। অঁ ডিম্পুজ ব্লগ, একদম আমাৰ জ্যোতিস্মিতা, একদম আমাৰ জেঠী, চব চব্জি কোটাত ব্যস্ত। আৰু এইটো কান্দি আছে দিব্যশ্ৰী বেচেৰী। হাই 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 সন্দীপ, আমাৰ কুলদীপ আহিছে আজি, কুলদীপ পনী কাটিব জানা কুলদীপ? বাহ, কুলদীপ পনী কাটিব জানে, মই নাজানো দেই। ইয়াতে বনাব মাছ, এয়া ভিজাই থৈছে মগজ, ভিজাই মানে মই থৈছিলোঁ, আৰু এয়া কুলদীপে পনীৰ কাটক। আৰে ভায়েক হৈছি কিয়া, কাম কৰবাইতো হৈছি। নিয়ম আছে বাবেহে মই লৈছোঁ দেই চিৰা আৰু দৈ, কিন্তু মই নাখালোঁ, একদম বেয়া পাওঁ খাবলৈ, বাধ্যত খালোঁ। তাৰপিছত পিন্ধিলোঁ মই চাদৰ মেখেলাযোৰ পিন্ধিলে কিবা এটা ভাল লাগে, সেইকাৰণে মাহঁতে দিছিলে এইযোৰ চাদৰখন, মানে আনা কাটা বুলি কয়, এইখন পিন্ধিলোঁ। পিন্ধি উঠি কেনে দিনটো অলপ ক্লিপ ৰাখিছোঁ, চাওকচোন। এয়া ব্যস্ত চব, হাই তীৰ্থ, হাই হাই প্ৰণীতা আহিছে যে, হাই লিমা, হাই বিকিবা, অঁ তামোল লিখিছে মেইন, হাই। আমাৰ জেঠী দুজনী নাজানে, জেঠী হাই। এইটো আমাৰ চিল্লাৰ পাৰ্টি হয়, দুজন কাজিন নহয়, বাকীকেইটা কাজিন হয়। মোৰ ভাইৰে নাখায়, গতিকে দেখাই দিছোঁ ভাইটিটোক। অঁ কাকু, কেকটো খাই কেনেকুৱা লাগিল? কেকটো খাই কেনেকুৱা লাগিল? কালি নহয় পৰহি। অঁ টোপনি মাৰি উঠিছে আৰু গা সানিছে কেক। ভাল লাগিছে নে কেকটো? ভাল লাগিল দে, আহাই ভাল লাগিল।
তাৰপিছত দুজনে মিলি ভাত খালোঁ। আমাক আগতেই দিয়া হ'ল ভাতটো, দুজনকে আগতে দিব লাগে বোলে, ৰাইজে খোৱাৰ আগতে একেলগে খাবলৈ দিলে। মানে আমাৰ লগত একেলগে বহিলেই মানুহ বাৰু, ওচৰৰ মানুহখিনি বহি দিলে, একেলগে খাই লৈ উঠিলোঁ। তাৰপিছত অকণমান টাইম থাকিলোঁ ভালে, তাৰপিছত বেয়া হৈ গ'ল গা চা, সেইকাৰণে শুই গ'লোঁ বিচনাতে। বাকী চব মানুহ গ'লেই, তাৰপিছত মই ৰেষ্ট লৈছোঁ। তাৰপিছত একো বিশেষ ভিডিঅ' কৰা নহ'ল, মাহঁতো গ'ল, ময়ো আহিলোঁ ঘৰত। একদম গা বেয়া, অৱস্থা বেয়া হৈ গৈছে। গতিকে এনেকেই দিনটো খেদালোঁ, ভাল লাগিল আপোনালোকৰ লগত শ্বেয়াৰ কৰি। গতিকে আজিলৈ আহিছোঁ, বাই বাই।